My damn face. তো ওকে গাইছ আজি আমি ইয়াত শ্বুটিং এটা কৰি আছোঁ ফানি ভিডিঅ' আছামিছৰ ফানি ভিডিঅ' শ্বুটিং কৰিছোঁ তো আপোনালোকে চাব ভিডিঅ' এডিট কৰিছোঁ এতিয়া লাষ্ট আৰু এটা পৰ্যায় আছে তাৰপিছত ভিডিঅ'টো দিম আৰু লাহেকৈ আৰু লাগিব 2 সপ্তাহ 3 সপ্তাহমান এডিট কৰি মেলি দিওঁ মানে আপোনালোকে অলপ চাব ছাপোৰ্ট কৰিব এই দাদা কেইজনমানৰ লগত আছোঁ সেই এতিয়া যাওঁগৈ আৰু ইয়াৰ পৰা ষ্টাৰ্ট দি পিনে ঘৰ যাওঁগৈ আৰু কমপ্লিট হৈ গ'ল এতিয়া গৈ আছোঁ ঘৰ তো ভিডিঅ' মই বহুত দিন দিয়া নাছিলোঁ সেইকাৰণে বহুত প্ৰব্লেম আছিলে বহুত প্ৰব্লেমৰ পিছতে আকৌ আহিছোঁ আৰু নতুনকৈ আপোনালোকে চাই যাব ভিডিঅ' The next day. তো ওকে গাইছ এতিয়া আমি ভিডিঅ' এডিট কৰিবলৈ যোৱা আৰু লাহেকৈ আপোনালোকে ভিডিঅ' চাই থাকিব এতিয়া কষ্ট আছে ভিডিঅ' এডিট কৰাত পুৰা কষ্ট এৰা এডিট পুৰা লাগি আছে এয়া খানা এতিয়া খানা হ'ব হৈ গ'ল খাম আৰু এইখিনি ড্ৰাই ফ্ৰাই আছিলে খানা এই এডিটিং কৰি আছোঁ এতিয়া এডিটিং কৰি খানা হৈ আছে সেইখিনি খানা খাম এতিয়া আকৌ এডিটিং কৰিম এডিটিঙত লাগিম তো এইটো গাইছ চাওক হৈ এডিটিং কৰি আছোঁ পূৰা ভাগৰ লাগি গৈছে এতিয়া ঠাণ্ডা খালে পূৰা ধুনীয়া ভোক লাগি গৈছে পূৰা ভোক মানে খানা হৈছে মজা খাম টেষ্টি লগাই খাম এতিয়া টেষ্টি পুৱা খাই দিছোঁ পুৰা টেষ্টি তামাম লোভ লগাই নিদিব আপোনালোকে খাই হৈ গ'ল এতিয়া আকৌ এডিটিঙত বহি গৈছোঁ আৰু এডিটিঙত বহি যাম এতিয়া অলপ দেৰি লাগিম এঘণ্টামান তাৰপিছত ঘৰ